আৰচ আছিল তাৰমানে নতুন তাৰমানে সিজু গাছ ৰুইছিল তাৰমানে তাতে মানে খেচাৰি আৰু এই থুকি কি বুলি বুট প্ৰসাদ দিছিল আৰু তাৰমানে মোৰ মতে তাৰমানে প্ৰসাদতে হৈছে আৰু তাৰমানে যোনবিলাকে প্ৰসাদ খাইছে সেইবিলাকে হৈছে তাৰমানে প্ৰসাদটো কৰবে কিনিছিল এই ফটো কলিতা বুলি আমাৰ গাঁৱৰ ওচৰতে পিতাম্বৰ ন পিতাম্বৰ কলিতা দোকান আছে দোকান আছে গাঁৱত তাৰ কিমান পৰা কিনিছিল? কিমান আনিছিল মই গম নাপাওঁ কিন্তু বটেকে আনিছিল আমাৰ দাদাৰে তাতে আনিছিল খোৱাৰ পিছতে মানুহবিলাকৰ খাওয়া পৰিস্থিতি হৈছে তাৰমানে যোনদিনা খাচি তাৰ নেক্সট দিনা অলপ অলপ হৈ আছে কোনোবা হৈছে মোৰে অলপ হৈছে নেকি জ্বৰৰ কাৰণে বতৰৰ কাৰণে তাৰপিছত চব ঘৰতে হৈছে তাৰমানে লাষ্টত তেতিয়া গম পালোঁ চবৰে হৈছে মেডিকেলত কিমান মানুহ হৈছে এতিয়া কিমান আছে মই এতিয়া চবৰে ঘৰত যিখিনি হৈছে চব আহি গৈছে তাৰমানে দুইজন একজন তিনজন লাগি আছে আমাৰ এই দাদাহঁতৰ সৰু যিটো সৰু ল'ৰা তাৰো আহিছে আৰু মোৰো ল'ৰাও হৈছে এতিয়া যোনে বুট বিক্ৰী কৰে তেওঁলোকৰ লগত একো কেছ হৈছে আমি দাদাই কৈছিল বোলে আমাৰতো বুটৰ কাৰণে হৈছে নেকি আপোনাৰ প্ৰায় আনাটো তাতে ক'ব গৈছিল তাৰমানে কিবা ক'লা মই এতিয়া গম নাপাওঁ সি গম পাব এতিয়া মানে এই যিটো মানে আমাৰ হেৰি বুটৰ বিষক্ৰিয়া সেইটো সেই যোৱা বৃহস্পতিবাৰৰ পৰা হ'ল গতিকে এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে আমাৰ মেডিকেলত যে আমাৰ তাৰমানে চিট নাই এই ৰোগীবিলাকক মানে বাৰাণ্ডাত য'তে ত'তে মানে পেলাই মানে চিকিৎসা কৰিব লগা অৱস্থা হৈছে গতিকে সেইকাৰণে মিডিয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি চৰকাৰকো আমি অনুৰোধ কৰিম যাতে তাৰমানে আমাৰ এই হস্পিটেলখন এখন মানে PHC লৈ উন্নীত কৰে আৰু লগতে ইয়াৰ চিটৰ ব্যৱস্থা যিটো আমাৰ বেডৰ ব্যৱস্থা মানে বঢ়াই পেলাই যাতে এটা সুবিধাজনক মানে এটা আদি কৰিব পাৰি আৰু লগতে এই মানুহবিলাক বহাৰো সুবিধা নাই গতিকে এতিয়া আনকি আমাৰ মানে ফাৰ্নিচাৰ বা ইকুইপমেণ্টৰ মানে বহুত প্ৰয়োজন হৈছে গতিকে সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে ভৱিষ্যতে এনেকুৱা পৰিস্থিতি যেতিয়া নহয় বা এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'লে যাতে মানুহবিলাকে সুবিধাজনক মানে ভাল সুবিধাখিনি চিকিৎসাখিনি গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ এতিয়া ঘটনাটো হ'ল তাৰমানে তাতে RS আছিল এঘৰ মানুহৰ RS আছিল তাতে তাৰমানে এই বুট দিছিল গতিকে সেই বুট খাই মানে বুট খোৱাৰ পিছত মানে আৰু এই বিষক্ৰিয়া প্ৰয়োজন হৈছে গতিকে শৌচ বমি পেটৰ বিষ মানে এনেকৈ মানে গোটেইবিলাক মানুহবিলাক আক্ৰান্ত হৈছে গতিকে ইমিডিয়েট মানে বুটখিনি অৱশ্যে ক'ৰ পৰা কিনা হৈছিল আমি গম পোৱা নাই তেনেকৈ বৰ্তমান মেডিকেলত আমাৰ 52 আছে এতিয়া এনে 64 মানে হেৰি হৈছিল আৰু মানে এফেক্টেড হৈছিলে কিন্তু কিছু সুস্থ হৈছে গুচি গৈছে এতিয়া 52 তাৰমানে ইয়াত বৰ্তমান ট্ৰিটমেণ্ট হৈ আছে